শ্যাম কানু রাধা বহি আছে নোযোৱা জানো যমুনাৰ বালিতে ও শ্যাম কানু। হেল্ল' অসম, এতিয়া বৰ্তমান বাজিছে কিমান? কেইটা বাজিছে? 12:15 বাজিছে। আজি শংকৰদেৱৰ 573 সংখ্যক আৱিৰ্ভাৱ তিথি। তাৰ কাৰণে আজি শংকৰ উৎসৱ পালন কৰা হয়। এতিয়া আমাৰ গাঁৱতো আজি উদযাপন কৰা হৈছে, ঘৰতো উদযাপন কৰা হৈছে। এতিয়া বৰ্তমান আহি আছে পঁচিছজন ভাগ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। স্বাগতম জনাইছোঁ। আমি এটা আজি সুন্দৰ ভিডিঅ' হ'ব, ভক্তিমূলক ভিডিঅ' হ'ব। আপোনালোকে চাই থাকিব ভিডিঅ'টো, স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া গোটেই বস্তুটো বুজি পাব যে শংকৰ উৎসৱ বস্তুটো কি হয়। এইটো নেক্সট লেভেল হৈ গৈছে পুৰা। দুই নম্বৰ বাতি, 2 নম্বৰ। প্ৰথমবাৰ আনি খালোঁ, আকৌ আনিলোঁ, আকৌ খাওঁ। এতিয়া চাই থাকক। কিবা পাপ কৰি নেদেখিলে এবাৰ দেখিলে বাবা নপৰিবি। কি কো চামুচ কে হ এনেকে কেনে চামুচ
Let me go, there's no doubt. Gotta get out of this small town. You took my heart from me, now you're everywhere I see. Set me free, let me fly. এ শংকৰ আমাৰ শিৰোমণিয় হে মাধৱ বলৰ মণি দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি ভক্তি ৰসে বোৱাই দিলে নাম অমৃতৰ নদী